Hello everyone, মই জয়শ্ৰী বৰুৱা কোঁৱৰে আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ আন এটি ভিডিঅ'লে। আশা কৰো আপোনালোক সকলোৰে ভাল, আমাৰো ভালেই। আজি ৰাতিপুৱাই ব্লগ বনাবলৈ আৰম্ভ কৰিলো কাৰণ মই ফ্লিপকাৰ্টত বস্তু এটা অৰ্ডাৰ কৰিছিলো, হেয়া আহি পালেহি। আপোনালোকক আনবক্সিং কৰি দেখাম বুলিয়ে মই ভিডিঅ'টো আৰম্ভ কৰিলো। আৰু আগৰ ভিডিঅ'টোত আপোনালোক সকলোৱে ইমান মৰম আৰু আশীৰ্বাদ কৰাৰ কাৰণে সকলোলে ধন্যবাদ থাকিল। আমাৰ ভিডিঅ'টো ইমান ধুনীয়াকৈ সঁহাৰি জনোৱাৰ বাবে সঁচাকৈয়ে বহুত ধন্যবাদ থাকিল আপোনালোকলে। বলক এতিয়া পাৰ্চেলটো আনবক্সিং কৰো। ফ্লাৱাৰ পট 4টা অৰ্ডাৰ কৰিছিলো। বলক এতিয়া ফুল পুলি কেইটা ৰুই লওঁ। ফুলপুলি কেইটা কেনেকুৱা লাগিছে আপোনালোকে জনাব, আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ কমেণ্টত জনাব। ফালে আমাৰ শ্ৰী খেলি আছে। এবতি শ্ৰী মাহীৰ লগত খেলি আছিলা? কি চাইছানো? আজিলৈ ইমানেই। লগ পাম আকৌ নতুন এটি ভিডিঅ'ত। প্লিজ সকলোৱে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। বাই বাই।